हेलो स्टूडेंट आज লৈ আহিছো তোমালোকৰ কাৰণে দশম শ্ৰেণীৰ অসমীয়া ৰচনা কমন। তোমালোকৰ আগত আছে অসমীয়া এক্সাম, তোমালোকে নিশ্চয় গম পাইছা। এতিয়া অসমীয়া ৰচনা তোমালোকৰ ইম্পৰ্টেন্ট দিম, তোমালোকে চাই যাবা আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। মই এটা কৈ যাম, তোমালোকে চাই যাবা। ওৱানত দিছে তোমাৰ প্ৰিয় সাহিত্যিক, এইটো আহিছিল 11 আৰু 14 আহিছিল, তোমালোকে ভালকৈ চাবা। 2টো দিছে অসমৰ প্ৰাকৃতিক সম্পদ, এইটো আহিছিল 16। 3টো দিছে তোমাৰ প্ৰিয় গ্ৰন্থখন, এইটো আহিছিল 16, 13 আৰু 18 আহিছিল, তোমালোকে ভালকৈ চাবা। 4টো দিছে তোমাৰ পুথিভঁৰাল, এইটো আহিছিল 18, 17 ইম্পৰ্টেন্ট আছে, এইকেইটা চাই ল'বা। আৰু 5টো দিছে তোমাৰ অসমৰ কুটিৰ শিল্প, 19ত আহিছিল। তোমাৰ 6টো দিছে ছাত্ৰৰ কৰ্তব্য, এইটো আহা নাই আগত। আৰু 7টো দিছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, এইটো 99 আৰু 19ত আহিছিল, 19ত। 8টো তোমাৰ দিছে মোৰ জীৱনৰ লক্ষ্য, এইটো আহিছিল 22ত আৰু 15ত আহিছিল, চাই যাবা। 9টো দিছে দূৰদৰ্শন, এইটো আহিছিল 19ত। 10টো হৈছে বাল্য বিবাহ, মোষ্ট ইম্পৰ্টেন্ট, ভালকৈ চাই যাবা। তোমালোকে ভিডিঅটো ভাল লাগিলে লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু PDF লিংকটো লাগিলে কমেন্টত জনাই দিবা।